एबसुआ गवालपारा जिल्लानि दुधनयाव थांनाय 3 मे खालि जानाय हानजायारि जिनाहारि खालामनाय आरो बुथारनाय जाथायनि सायाव थांखि लानाय बायदियै दिनै खुद्रिसारदों। एबसुआ क'क्राझार सोहोरनि चिल्ड्रेन पार्कआव दुधनयनि हानजायारि जिनाहारि खालामनाय आरो बुथारनाय जाथायनि सायाव खुद्रिसारदों। जिनाहारि खालामग्रा लानसुनिया दुन आली तालुकदार बाहार आली रहमान आदिजों लोगोसे हिरनमय खाख्लारिखौ बुथारग्रा चेकबर आली आरो पूर्णिमा बेगमखौ फांसिनि साजा होनो एबसुआ गोख्रों खुद्रिसारदों। एबसुनि आफादगिरि दिपेन बर'जों लोगोसे एबसुनि गोबां दैदेनगिरिफोरा दिनै हिरनमय खाख्लारि आरो सानै उन्दै हिनजावसाखौ न्याय होनो खुद्रिसारदों। हानजायारि जिनाहारि खालामनाय आरो बुथारनाय जाथायनि सायाव थार बिजिरनायजों लोगोसे राङारि मदद होनांगौनि दाबि खालामदों एबसुआ। बे खुद्रिसारनायाव एमएलए लरेन्स इस्लारियाबो बाहागो लायो। मख'नो गोनांदि एबसुनि दैदेनगिरिफोरा गोख्रों साजा होनो दाबि खालामनायाव फंबाय आरो सानै हिनजावसानि न्याय हास्थायनानै हिरनमय खाख्लारिनि बिदा मन्दन खाख्लारियाबो एबसुनि खुद्रिसारनायाव बाहागो लायो। आंनि मेगननि गेजेरावनो आंनि फंबायखौ गोबौ सिखाजों गाग्लोबदों। जिनाहारि खालामग्रा आरो बुथारग्रा दायनिगिरिफोरखौ फासि होथारनांगोन आरो सरकारा भुगिनांनाय नखरनो रां अनसुंथाइ होनांगोन होननानै मन्दन खाख्लारियाबो दाबि खालामदों। सरकारे একো হেৰি কৰা নাই তো আমাক ন্যায় লাগিব মাছ বি আমাক ন্যায় লাগিব আৰু যোনে দুখী তাত দুখী আছে ৰেপৰ যোনে ৰেপ কৰা কালপ্ৰিট ধন আলী তালুকদাৰ বাহাৰ আলী ৰহমান আলী আৰু লগত মাৰ্ডাৰৰ লগত জড়িত কি কয় চেকবৰ আলী পাৰমিনা বেগম তেওঁলোকে 5 জন যোনবিলাক কালপ্ৰিট আছে মাছ বি আমাক ফাঁচিটো লাগিবই ফাঁচিটো দিব লাগিবই আমাৰ কাৰণটো ই যোনটো ঘটনাটো হৈ গৈছে এইটো এটা মাত্ৰ ঘটনা নহয় যোৱা 2023 ডিচেম্বৰ ৰাজপূজা সময়ৰ টাইমত ঠিক একে ঘটনা এই বাহাৰ ধন আলী তালুকদাৰ নামৰ এই ল'ৰাটোৱে মোৰ হিৰণময় যোনজন ল'ৰা ঢুকাইছে তেওঁৰ ভণ্টিক লৈ কিডনেপ কৰি মেলি এনেকুৱা ৰেপ কৰিছে ই ৰেপ কৰাৰ পাছত তাক জেলত পঠাই দিছো জেলত পঠাই দিয়াৰ পাছত ই জামিনত আহি মেলি এক মাহ হোৱা নাই এক মাহ নোহোৱাৰ পাছত ই এগেইন এনেকুৱা ঘটনাটো ই কৰিল এই দুবাৰ তিনিবাৰ আমাৰ যোনখন ল' চিষ্টেম আছে আমাৰ যোনখন ল' আছে আমি বিশ্বাসে কৰিব নোৱাৰো এনেকুৱা হলে আমাৰ যোনখন চৰকাৰ প্ৰশাসন আছে তেওঁলোকে যদি ষ্ট্ৰিক্ট একশ্যন নলয় বা দোষীক যদি বাৰে বাৰে এনেকুৱা যদি মুকলি আকাশত যদি ওলাই থাকে আমি কি ফিল ছেভ কৰিম আমাৰ ছেভ একো নাই ইয়াত তো সেইকাৰণে আমি বহুত দুখিত হৈছো এতিয়া মই মোৰ ফালৰ পৰা আমি গাঁওবাসী বা আমাৰ যিমানখিনি সংগঠন আছে দাবী কৰিছো যাতে দুখী যাতে কঠোৰৰ পৰা কঠোৰ শাস্তি পায় আমাক ফাঁচিটো লাগে ফাঁচিটো যাতে সিহঁতক কৰি দিয়ে জীৱন যাপন হেৰিটো যাতে কৰি দিয়ে লগত মোৰ ভাইটি হিৰণময় খাখলাৰী তেওঁ এতিয়া এই পৃথিৱীত নাই যিহেতু তেওঁক 20 লাখ টকাৰ এটা জাত কম্পেনচেশ্যনটো হেৰি কৰি দিব লাগিব লগত যোনবিলাক মাইনৰ ছোৱালী ভিক্টিম হৈছে দুজন ছোৱালী তেওঁলোকৰ কাৰণে 5 লাখ টকাকে চৰকাৰে কৰি দিব লাগিব আৰু এই ঘটনাটো হল নেক্সট টাইম যাতে এনেকুৱা ঘটনা আৰু যাতে নঘটে সেইটো কাৰণে যাতে চৰকাৰে ভাল এটা পদক্ষেপ লয় লগত আমাৰ অসমৰ ডিজিপি মহোদয় আপোনালোকে সজাগ হওক ষ্ট্ৰিক্ট হওক যাতে নেক্সট টাইম কোনো দিন যাতে এনেকুৱা ঘটনা হ'ব নোৱাৰে এতিয়া এইটো মাত্ৰ ঘটনা নহয় বাৰে বাৰে অল অসমত ইমান ডাঙৰ সৰু এনেকুৱা ঘটনাটো ঘটি আছে চাগে তেওঁলোকৰ বহুতখিনি নেটৱৰ্ক সৰু সুৰা কাম কৰি আছে পুলিচ প্ৰশাসনে কি কৰি আছে পুলিচ প্ৰশাসন যদি কিবা এটা কঠোৰ ব্যৱস্থা ললো হয় নিশ্চয় তেওঁলোকৰ দমন কৰিব পালো হয় আজি পুলিচ প্ৰশাসন বা চৰকাৰে কঠোৰ নোহোৱাৰ কাৰণে এইবোৰ ঘটনাটো বাৰে বাৰে ঘটি আছে তো মই কওঁ যাতে চৰকাৰ